নমস্কাৰ। এয়া আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ, নানা ভাষা, নানা আশা, নানা জাতিৰ বৰ্ণজনী মই শুনো ঋণি ঋণি বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰে মহামহত্বৰে পাতিবলৈ শান্তিৰ নৱলোক এই পৃথিৱীত। ধন্যবাদ।